ইউটিউব চেনেল কংকনা সিম্পল লাইফলৈ আপোনাক স্বাগতম জনাইছো। আজি মই এটা নতুন ৰেচিপি লৈ আহিছো। যিটো ৰেচিপি আমি ভাদৰ মাহত খাওঁৱে, খুব প্ৰায়ভাগে খাওঁ আৰু বহুতেও খায়। আৰু কিনো খাওঁ চাই থাকিব। নাম ওলকচু, আৰু ওলকচুটো মাছৰ সৈতে বনাম। কিনি আনিছে ওলকচুটো। এইটো ভাদ মাহত খাব লাগে বুলি কয়। আৰু আপোনালোকে খায় নে নাখায় কমেণ্ট কৰি জনাব। মই ওলকচুটো কাটি লওঁ। চিটি মাৰি হৈ গ'ল, কচু সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু এইফালে লৈছোঁ জালুক সৰহকৈ ল'ম, কাৰণ আজি জ্বলা খাম। আৰু এইটো আদা, ৰহুন, কেঁচা জলকীয়া দুটা, পিঁয়াজ দুটা, আৰু আনফালে মই শুকান জলকীয়া লৈ লৈছোঁ। তাত ভিজাই থ'ম। ভালকৈ পিচি ল'ব লাগিব গোটেইখিনি। বাকীখিনি চাই থাকিব। ফ্ৰাই কৰি আছোঁ। আৰু আনফালে মই বইল কৰা কচুখিনি মই এটা খৰাহীত টুকি ল'লোঁ। বইল হৈ গ'ল। মই মাছ পিচ নমাই ল'ম। ইয়াতে পিঁয়াজ, দুখৰা তেজপাত আৰু 3টামান শুকান জলকীয়া দি ভাজি ল'ম ভালকৈ। আৰু ইয়াতে সোৱাদ অনুসৰি মই নিমখ দিম। হালধি গুড়া লৰাই ল'ম। এতিয়া মই ইয়াতে ওলকচুখিনি ভাজি ল'ম। আদা, ৰহুন, জালুক, জলকীয়া পিছা পেষ্টটো মই ইয়াতে দি দিম। ভালকৈ লৰাই ল'ম। আলু অলপ সৰহকৈ দিব লাগে, তেতিয়া জ্বলাটো হ'ব আৰু ধৰাৰ চান্স নাথাকে। জালুক সৰহকৈ দিছোঁ। দেখি গম পাইছে ক'লা হৈ আছে। ঘৰৰ জালুক হয়। আমাৰ হৈ গ'ল। এতিয়া মই ইয়াতে গৰম পানী কৰিছোঁ। অকণমান গৰম পানী দি দিম। বাকীটো খালি দিম। ইয়াতে মই অকণমান জিৰা গুড়া দি দিম। জিৰা গুড়া
পানীটো অলপ সময় ভাজি ল'ম, পানীটো সিজাবলৈ দিম। খিনি হৈ গ'ল ভাজা। এতিয়া মই ইয়াতে ফাইনেল পানীটো দি দিম। পানী গৰম হৈ গ'ল আৰু ইয়াতে মই পানী দি দিম, বেছি নিদিওঁ, জোখমতে দিম। আপুনি যিমান ডাঠ খাব বিচাৰে সিমান ডাঠকৈ ৰাখিব পাৰে। মই ইয়াত আৰু অকণমান পানী দিম, কাৰণ পানীটো উতলিলে শুং যাবগৈ। হৈ যাব। কচু তৰকাৰী হৈ গৈছে। এতিয়া মই ইয়াতে মাছ দিম আৰু উতলিবলৈ দিম অকণমান। এতিয়া মই ইয়াতে মাছ দি দিম। এতিয়া উতলি গ'ল। আৰু মাছ দিয়াৰ পাছত মই অলপ সময় সিজিবলৈ দিম। মাছৰ ভিতৰত জোলটো সোমাবলৈ দিম। তাৰপাছত আমাৰ কচু তৰকাৰী হৈ যাব। আপোনালোকেও ঘৰত বনাই খাব এনেকৈ। আমাৰ ওলকচু তৰকাৰী হৈ গ'ল আৰু এতিয়া আমি খাব লাগে গৰম গৰমকৈ। ঠিক আছে, তেন্তে খাই লওঁ। আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ওলকচুৰ মাছৰ ৰেচিপিটো কমেণ্ট কৰি জনাব আৰু ঘৰত বনাই খাব। ভাল হয় খাবলৈ। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।